लोगोफोर दिनै भिडिअखौ गारि सिङावसो खालामनाय जादों दे बोथोराबो एसे गुसुहां जादोंना मैया अखा हानायलाय तो बाथ्राया प्रिथिबि नारायण मेसदेबनि ना बिथाङा मा सानमारदोंथाय मालाबा UPPL नि प्रमद बर'जों थाफानानै हाग्रामाखौ बखिनाय हाग्रामाजों साननैसो थाफानानै प्रमद बर'खौ बखिनाय बे एक्चुअली टिकेट लुबैनानै साननैसो UPPL आव थाहैबाय BPF नि गाजिखौ एरखांलायलायबाय आरोबाव BPF आव फैलायबाय BPF आव फैनानै UPPL आ मा मावदों मा मावाखै ना मोजां मावदोंब्लाबो गाज्रि जाहैदों प्रिथिबि नारायण मेसदेबनो बिनि थाखाय मोनसेबो पलिटिकल हान्जा थानायनि जायगा गैया UPPL आवबो थानो रोङाखै दिनै UPPL आ दिनै आरामनो सरकार सालायगासिनो दङ बिथांमोनजोंनो थानानैनो बायदि रोखोमनि बाथ्रा बुंबाय थानायखौ जों बै समाव खोनानोबो मोनदों नुनोबो मोनदोंमोन दा आरो UPPL आव जायगा मोनासै नालाय मोजां सिटखौ माबा टिकेटबो होआसै नालाय बिनो बा BPF आव ब्लड फैलायबाय BPF आव फैनानै आरोबाव MP इलेक्शननि टिकेट लुबैदोंमोन मानसिया बावहायबो टिकेट मोनिनि प्रिथिबि नारायण मेसदेब ना मा बियो एक्चुअली बर' जाथिखौ ना बर' हाफोरखौ गोदाव सोराव खालामनो लुबैदों बियो जिहेतु रायजो राजाया बयबो नुखादों एकर्ड जानायनि सिगां माबोरै खालामदोंमोन दा माबोरै खालामनानै दोनदों थ' प्रिथिबि नारायण मेसदेबा सासे लबियासो बियो बे UPPL आवबो थानो हाया BPF आवबो थानो हाया लोगोसे आरो गुबुन दल संगठनावबो थानो हाया बेफोरबायदि तो बिनि बाथ्राजों जोंनि रायजो राजाफ्रा आरो प्रिथिबि नारायण मेसदेबा एसे सिन्था खालामनायाबो मोजां बर'फोरनि भटखौ बेसेबां बोनो हागोन आरो बिनो सोर साबेसे बर'फोरा भट होनो हागौ बिजों जायफ्रा प्रिथिबि नारायण मेसदेबजों जाय क्लोज लोगोफोर ना भाई बाहागि न'खरनि एसे एनै भट मोननो हागौ बाद बाकी बियो जेबो खालामनो हाया बियो सानदों बियो BJP जोंबो थाफानानै निर्दलिया गेलेनानै बे देरहागोन सेकेन्ड हिरा सरनियानि बे भटखौ लानो नागिरबाय थादों तो बिदिनो मैया स्टेटमेन्टआव जिखिनि बाथ्रा बुंनाय ना बेफोरखौ एसेब्लाबो सानना नायनानै रायजो राजाफ्रा एसेब्लाबो मिथिखायो तो आं गोलाव बाथ्रा बुंनो सानाखै बिक्रम दैमारिनि माखासे भिडिअ दं बेखौ एसे नायनानै लानि जितु মই कलेज प्रभिन्सियलाइजर কথা কৈ আছো जितु मैं सोशल मीडिया निউজৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি जितु मैं কথা কৈ আছো 10টা কলেজৰ চৰকাৰীকৰণ কৰাৰ কথা মই স্টাৰ্টিংৰ কথাটো মই ক'ব ওলাইছো আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা জুৱা 9 জুন 2023 11:30 বজাত আসাম গভৰ্ণমেণ্টৰ লগত আৰু BTC গভৰ্ণমেণ্টৰ লগত মিটিং একটা হৈছিল গুৱাহাটীত এই অনুযায়ী মই এই কথাটো ক'ব ওলাইছো যে 10টা কলেজ আৰু LP আৰু স্কুল আপোনালোকে চৰকাৰীকৰণ কৰি দিবা লাগে বুলি BTC গভৰ্ণমেণ্টৰ পৰা প্ৰপ'জাল দিছিল 9 তাৰিখ জুনত এতিয়া এই প্ৰপ'জালৰ অনুযায়ী যেটো LP আৰু UP স্কুল আৰু কলেজক provincialize কৰিব লাগে বুলি proposal দিছিল এই অনুযায়ী আসাম গভৰ্ণমেণ্টে 2023 বা জুনৰ 30 তাৰিখ ৰিপেলটি দিছে যে আমি আপোনালোকৰ স্কুল আৰু কলেজক বৰ্তমান ইয়াতে কলেজৰ কথা কৈছে কলেজক আমি চৰকাৰীকৰণ কৰিব নোৱাৰে বুলি ৰিপ্লাইটো দিছে 9 তাৰিখ proposal submit কৰিছে 30 তাৰিখ আসাম গভৰ্ণমেণ্টৰ পৰা ৰিপ্লাই দিছে যে আপোনালোকৰ কলেজ আমি চৰকাৰীকৰণ কৰিব নোৱাৰো আৰু কৰিলেও আপোনালোকে নিজে কৰিলো আপোনালোকে নিজে বেতন দিও আৰু আপোনালোকে নিজে স্যালাৰি দিওক আৰু নিজে বাজেটৰ পৰাই আপোনালোকে ইউটিলাইজ কৰক বুলি এই ডকুমেন্টছত বা চিঠিত উল্লেখ কৰিছে আসাম গভৰ্ণমেণ্টে এই অনুযায়ী যেটো আসাম গভৰ্ণমেণ্টে কৈছে যে আপোনালোকে নিজে কৰিলো কাউন্সিলে নিজে কৰিলো আপোনালোকৰ কলেজটো নিজে চৰকাৰী কৰিলো বুলি কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়ায়ে 2028 জানুৱাৰী না কিমান বা তাৰিখ 10টা কলেজক চৰকাৰী হৈছে বুলি ঘোষণা কৰিছে এই অনুযায়ী ঘোষণা কৰিছে কিন্তু একোডত কি আছে লিখা আছে একোডৰ মতে আপোনালোকে স্কুল আৰু LP স্কুল আৰু কলেজক প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি প্ৰপ'জাল দিছে
আসাম গভৰ্ণমেণ্টে দিছিল আসাম গভৰ্ণমেণ্টে কৰি দিম বুলি একৰ্ডত লিখা আছে আমি আপোনালোকৰ স্কুল আৰু কলেজক চৰকাৰীকৰণ কৰিম বুলি একৰ্ডত লিখা আছে একৰ্ডৰ লিখা মতে আসাম গভৰ্ণমেণ্টে কৰিব লাগে কিন্তু আসাম গভৰ্ণমেণ্টে দুৰ্ভাগ্যজনক যে সাৰেন্ডাৰ কৰিছে আপোনালোকে নিজে কৰি ল এটোতে বহুত দুৰ্ভাগ্যজনক আমি কিয় কৰি ল একৰ্ডৰে লিখা আছে আপোনালোকে কৰি দিম বুলি এই অনুযায়ী প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে কৰি ললে কিন্তু বেতন স্যালারি কোনো সিস্টেম সরকারে লিখি দিয়া নাই আসাম গভর্নমেন্টে এই অনুযায়ী মই হুদিলো হেড অফ দা ডিপার্টমেন্ট এডুকেশন ডিপার্টমেন্টৰ হেড অফ দা ডিপার্টমেন্টৰ মই হুদিলো হোসাকে সরকারীকরণ হইছে না সরকারির যেটো আইন অনুযায়ী হইছে না বলি মই আরতে রিপোর্ট করিলো রিপোর্টৰ মোক রিপ্লাই দিছে দেয়ার ইজ নো গভর্নমেন্ট এমেন্ডমেন্ট বিল মানে একোৱে নাই গভর্নমেন্ট এমেন্ডমেন্ট বিলত কি থাকে এ স্যালারিৰ সিস্টেম থাকিব এসআইও এপ্ৰুভৰ কথা থাকিব আৰু কি বুলি কয় পোস্টৰ পোস্ট ক্ৰিয়েচনৰ সিস্টেম থাকিব ফাইনেন্স এপ্ৰুভৰ কথা থাকিব এই এটা শব্দতে সম্পূৰ্ণ কৰিছে দেয়ার ইজ নো গভর্নমেন্ট এমেন্ডমেন্ট বিল খতম হে গ'ল এই কথাটোৱে মই কৈ আছো ষ্টেটে কৰিব নোৱাৰা সাৰেন্ডাৰ কৰাটো বিটিচিয়ে কিয় কৰিব লাগে এইটোৱে মই কৈ আছো আৰু এইটো কিমান দূৰলৈ যাব পাৰিব এইটোৱে মই কৈ আছো এতিয়া এই 10টা কলেজৰ ছাত্ৰ ছাত্ৰী আৰু মাষ্টৰ বিলাকে হাৰাশাস্তি হ'ব নালাগে দুখ পাব নালাগে বেয়া ৰাস্তালৈ ঠেলি দিব নালাগে বুলিহে কৈ আছো যিটো আমি কৰিবই নোৱাৰো চৰকাৰী চাকৰি বা পিয়ন বা চকীদাৰ আমি আমাৰ বিটিচিয়ে দিব নোৱাৰে এতিয়া প্ৰিন্সিপাল এসিস্টেন্ট প্ৰফেসৰ আমি কেনেকৈ দিব পাৰি দিব নোৱাৰে নহয় বেতন ক'ৰ পৰা দিব বেতন মনে মনে দিবতে বেতন স্যালারি দিম বুলি ভাবিলেও গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টক কালেকশ্যনক তেখেতসকলে খুজি পঠাইছে লেটাৰ দি এই কথাই তাৰ কাৰণে মই কাগজে কলমে যিটো কৈছে মই সেইটোৱে কৈ আছো মই মুখত বনাবলৈ কোৱা নাই কাগজে কলমে যিটো কৈছে মই সেইটোৱে কৈ আছো ধৰক এই ডিৰেক্টৰক ধৰক ডিৰেক্টৰে ডাইৰেক্ট কৈছে যে কোনো গভৰ্নমেন্ট এমেন্ডমেন্ট বিল নাই মইতো কোৱা নাই নহয় কাগজে কৈছে আৰু আসাম গভৰ্নমেন্টে কৈছে আমি কৰিব নোৱাৰা আপোনালোকে নিজে কৰিলো আসাম গভৰ্নমেন্টে কৈছে আমি আসাম গভৰ্নমেন্টক সুধিব লাগিব যে আপোনালোকে প্ৰতিশ্ৰুতি কৰিছিল একৰৰ লিখিছিল আমি কৰি দিম স্কুল আৰু কলেজ প্ৰভিন্সিয়েল চৰকাৰী আপোনালোকে কিয় কৰা নাই এতিয়া হুদক মন্ত্ৰীবিলাক আহিলে হুদক পিছু কি আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ছাৰতাৰ হুদক আপোনালোকে প্ৰতিশ্ৰুতি কৰিছিল আমাৰ স্কুল কলেজ প্ৰভিন্সিয়েল চৰকাৰী কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি একত কৰিছে আপোনালোকে কিয় সাৰেন্ডাৰ কৰিছে এতিয়া ছাত্ৰ সংগঠন বিলাক ধৰ্ণা দিয়ক লোক ধৰক বড়ো সাহিত্যবা আছে আবুব আছে আপসু আছে বিএসইউ আছে বনসু আছে সব লাগক ধৰ্ণা দিয়ক চৰকাৰী কৰি দিব লাগে বুলি ধৰ্ণা দিয়ক এইটোৱে মই কওঁ বাস নাই